আসসালামু আলাইকুম নমস্কাৰ মই মিলি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মিলি ব্লগলে আশা কৰো আপোনালোক সকলো ভালে আছে থাকিলো কেইদিনমান মাৰ ঘৰত থাকিলো এসপ্তাহ 9 দিন মানে হ'ল আজি হাজবেণ্ড আহিব নিবলে সো হাজবেণ্ড আহি আছে মানে 3টা 3:30 মানত পাবহি চাগে আহি আছে আজি ঘৰলে যামগে আৰু হেবাবে ভাবিছো মানে কি কৰি আছো কি নাই পেকিংও কৰি আছো তাৰ মাজতে কি কৰো কি নাই সকলো আপোনালোকক দেখাম বুলি ভাবিছো তাৰ মাজতে মানে লগৰজনীৰ যে জুৰণ হৈছিলে আঙঠি পিন্ধোৱা তাইৰ বস্তুখিনি হেদিনা আপোনালোকক ভালদৰে দেখুৱা নহলে ভাবিছো তাই ঘৰলৈ গৈ পেলাই তাইৰ বস্তুখিনিও এপাক দেখাম আৰু মই মাথো লগাই আহিম তো বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো এয়া মানে মিষ্টাৰ আহি পালেহি এতিয়া আহি পাওঁতে 3টা মানে বাজিলে দুপৰীয়া 3টা মানে বাজিলে আৰু আজি বহুত বেছি গৰম আছিলে জানেনে আৰু এওঁৰ অহাও মানে ঘৰৰ পৰা ওলোৱাই যিহেতু দেৰি হৈছে সেইবাবে আহি পোৱা দেৰি হৈছে আৰু এয়া মাইচাৰ ফূৰ্তিটো দেখিছেনে ই চাই বাপেক আহিব বুলি একেবাৰে গোটেইজনী ক'ব নোৱাৰা হৈ আছে ইমানেই ফূৰ্তি আৰু এইজনী আমাৰ টিকলি তাইকো আহি এয়া জেঠুৱেকে লগাই আছে এনেদৰে যিহেতু আমি লগতেই ঘূৰিয়ে যাম এতিয়া মানে হাজবেণ্ড আহিছে মোক নিবলৈ আমি আজিয়ে ঘূৰি যাম সেইবাবে মই পুৰা পেকিঙত লাগি আছোঁ এতিয়া এয়া দেখিছেনে সকলোবোৰ পেকিং কৰি আছোঁ ঘৰৰ পৰা আহোঁতে ইমান বেগ নহয় ঘৰলৈ ঘূৰি যোৱা সময়ত যে ইমান বেছি বেগ হৈ যায় নহয় বাপৰে ক'বলৈ বাকী নাই আৰু সকলোবোৰ এনেকৈ সামৰি সুতৰি আছোঁ বস্তু থাকিলেও প্ৰব্লেম নাই কিন্তু ইম্পৰ্টেণ্ট বস্তুবোৰ থাকি গ'লে অলপ প্ৰব্লেম হয় যিহেতু সেইবাবে গোটেইখিনি এনেদৰে সামৰি আছোঁ আৰু এয়া দেখিছেনে মাইচাই যে নানীয়েকৰ ঘৰলৈ যাওঁতে কি লৈ নাযায় খেলা বস্তু কালাৰ পেঞ্চিল বুকছ বা প্ৰে গোটেইখিনি লৈ যায় জানেনে তাৰপিছত সেইবোৰ আকৌ সামৰি আনিব লাগে এয়া এতিয়া মই গা পা ধুই ৰেডি হ'লোঁ যিহেতু কৈছোঁৱে বহুত বেছি গৰম সেইবাবে এতিয়া গা পা ধুই ৰেডি হৈছোঁ লগৰজনী ঘৰলৈ গৈ পেলাই মাতখাৰ লগাই থৈ আহোঁগৈ বোলো এতিয়া মই আহিছোঁ মোৰ ফ্ৰেণ্ডজনীৰ ঘৰলৈ আপোনালোকক যে কৈছিলোঁ তাইৰ ঘৰলৈ আহিছোঁ মই ভাবিছোঁ তাইৰ বস্তুকেইটাও আপোনালোকক দেখাওঁ আৰু ময়ো সেইদিনা ভালকৈ চাবলৈ নহ'লে আপোনালোককতো অলপকৈ দেখালোঁ সেইবাবে ভাবিছোঁ তাইৰো বস্তুকেইটা দেখাওঁ মই এয়া তাইৰ ঘৰলৈ আহিছোঁ এইজনী তাই ৰসক দেখাই আছোঁ দেখিছেনে ধুনীয়া হৈ গ'ল এইকেইদিনত এয়া তাই দেখাব বস্তুখিনি তাই বস্তুখিনি বিৰাটেই ধুনীয়া বস্তু দিছে গোটেইখিনি বস্তু মই আগৰটোৰ ভিডিঅ'ত আপোনালোকক কৈছোঁৱেই গোটেই বস্তুখিনি বিৰাট ভাল লাগিছে মই আপোনালোকক প্ৰত্যেকটো বস্তু এতিয়া খুলি নেদেখাওঁ এইযোৰ মেইন কাপোৰযোৰ সেইদিনাখনতো দেখাইছিলোঁ আপোনালোকক অলপ পাৰ্চটো দেখাই দে এইটো পাৰ্চটো দেখিছেনে পাৰ্চটো বিৰাট ভাল লাগিছে গল্ডেনত চব কাপোৰৰ লগতে এইটো মিলিব এখন বানাৰসী ন ধুনীয়া লাগিছে বানাৰসী তই বিয়াৰ পিছত পিন্ধিব পাৰিবি আকৌ এখন ৰিচেপশ্যনলৈ পিন্ধিব পাৰিবি এইখন দেখিছেনে এইখন হৈছে বানাৰসীখন খুবেই ভাল লাগিছে এখন মেইন চুৰ্ণিখন এইখন গল্ডেনত ভাল লাগিছে আৰু এইখন হৈছে এখন বাথ টাৱল ব্লু কালাৰত বিৰাটেই ধুনীয়া এইটো সালৱাৰযোৰ দেখিছেনে ইমান মৰম লাগিছে শাড়ীখন ন এইখন হৈছে এখন শাড়ী তাইক বহুতখিনি বস্তু দিছে আৰু যিমানখিনি বস্তু দিছে মোৰ মানে খুব ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এযোৰ হৈছে এযোৰ চেণ্ডেল দেখিছেনে চেণ্ডেলযোৰো বিৰাটেই মৰম লাগিছে মচিৰ হয় এযোৰ এইযোৰ চেণ্ডেল নেদেখালোঁ এযোৰ চেণ্ডেল আৰু এয়া পেটিকট হেৰি সেইবোৰ আৰু এইটো হৈছে তাইৰ লগত দিয়া গিফ্ট এইটো হৈছে তাইৰ লগত দিয়া মেকআপ কিটটো এইটো আৰু এইটো হৈছে ট্ৰলিটো দৰা ঘৰৰ পৰা দিয়া যিটোতে তাই গোটেইখিনি বস্তু ভৰাই দিছিলে আৰু তাইৰ বস্তুখিনি বিৰাটেই মৰম লাগিছে বিৰাটেই ধুনীয়া লাগিছে আৰু ট্ৰলিটো হৈছে তাইক দিছে আমাৰ দৰাই ডায়মণ্ডৰ আঙঠি এইটো আৰু পিন্ধক এইটো তাইক মাহীয়েকে যে পিন্ধাইছিলে মই আপোনালোকক কৈছিলোঁ
পিন্ধাইছে আঙঠিটোৰ ডিজাইনটো খুবেই ভাল লাগিছে এইটো আহিম অফিচত ৰ দেচোন কি কৰিছ তোমালে কিবা পেকিং কৰিছো কি পেকিং কৰিছ মোলে এয়া সব কেতিয়া যাবি আমাৰ ঘৰলে ক যাব লাগিব থকাকে যাবি হা টকাকে যাব লাগিব এতিয়া এয়া দেখিছেনে তাই কাপোৰ কানি দেখাই পেলাই মোৰ কাৰণে এয়া কিবা তাই পেকিং কৰি আছে মোক ঘৰলৈ দি পঠিয়াবলে বাই কেতিয়া যাও কবি আহিবি যাও হা এয়া দেখিছেনে তাই মোক কিবা এটা দিছে জোৰণৰ মিঠাই কি দিছ জোৰণৰ মিঠাই যে খুলি চাবি মই জোৰণৰ মিঠাই তাই দি পঠিয়াইছে মোলে কি দিছে মই নাজানো ঘৰত গৈহে মাহঁতক দিবলৈ দি পঠিয়াইছে আপোনালোককো দেখাম বাৰু তাই কি দি পঠিয়াইছে মোলে এতিয়া মাতবোল লগাই আহিলোঁ লগৰজনীৰ ঘৰতো মাতবোল লগাই আহিলোঁ আৰু আমাৰ ওচৰৰ বৰমা আৰু জেঠাইহঁতৰ ঘৰতো মাত লগাই আহিলোঁ যিহেতু মোৰ যোৱা দেৰি হয় মানে বহুত দিনৰ মূৰে মূৰে যাওঁ সেইবাবে সকলোকে মাতবোল লগাই আহোঁ আৰু এয়া মায়ে দেখিছেনে আগবঢ়াই দিছে যিমানেই যি নহওক যিমান দিনেই নহওক বিয়া হোৱা অহাৰ সময়ত মানে অলপ হ'লেও চকু পানী ওলাই মায়েও সদায় দুখ কৰে অহাৰ সময়ত সদায় তেওঁৰ বেয়া লাগে আৰু মোৰো দুখ লাগে যদিও মই মাক কেতিয়াও দেখাই নিদিওঁ আহি পালো এঘণ্টা এয়া এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ ঘৰৰ পৰা ওলাই অহাই যিহেতু দেৰি হৈছে 6:30মান বাজিলে আমি ওলাই আহোঁতে সেইবাবে ৰাতি পুৱাও চাগে দেৰিয়ে হ'ব 10টামান বাজিব চাগে পাওঁতে ভালেই হৈছে এক হিচাপে ঠাণ্ডাই আহিব পাৰিছোঁ নহবা দিনত আহিলে বহুত বেছি গৰম উঠে আৰু মাইচাইও বহুত আমনি কৰে দিনত সেইবাবে এনেকুৱা টাইমত হ'লে সুবিধা হয় কিন্তু এফালে বেয়াও লাগিছে ঘৰখন এৰি থৈ অহাৰ দুখত কিন্তু উপায় নাই আহিবতো লাগিবই নহয় জানো এয়া কৈছিলোঁৱে যিহেতু আপোনালোকক আমাৰ ওলাই অহা দেৰি হৈছে বুলি এয়া দেখিছেনে আহি পেলাই আমি এতিয়া কলীয়া ভোমোৰা ব্ৰিজ পালোহি ব্ৰিজ পাওঁতে আমাৰ 9:30মান বাজি গ'ল আৰু এতিয়া ব্ৰিজ পাৰ হ'লে বাৰু বেছি টাইম নালাগে আৰু ঘৰ পাওঁতে ফাইনেলি এয়া আহি ঘৰ পালোহি এতিয়া বহুত বেছিয়ে ভাগৰ লাগিছে ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু বাকীখিনি কি অৱস্থা হৈ আছে ঘৰৰ কি কৰোঁ কি নাই আকৌ নেক্সট ভিডিঅ'ত দেখাম আজিলৈ আহিছোঁ ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব